এই পবিত্ৰ সপ্তমী তিথি শাৰদীয় দুৰ্গা পূজা আৰম্ভ হৈছে। যদিও মহালয়ৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈছে, তথাপিতো মা দেৱীৰ পূজা আজি মুখ্যভাৱে আমাৰ ককিলা যি বিজয়পুৰ অঞ্চলৰ ৰাইজে এই খেলপথাৰত আজি পাতিছে, তাত আমি নিজে উপস্থিত হৈছোঁহি। মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰিছোঁ, এই অঞ্চলৰ ৰাইজৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ পূজাখন কিছু গতানুগতিকৰ পৰা অলপ পৃথক হৈছে, যিহেতু কেইদিনমানৰ আগত যোৱা 19 ছেপ্টেম্বৰত আমি অসমৰ এগৰাকী সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাইছিলোঁ আৰু তেখেতৰ মৃত্যুৱে আমাৰ গোটেই অসমবাসীক ম্ৰিয়মান কৰি তুলিছিলে। তথাপিতো আধ্যাত্মিকতাৰ ভেটি ৰক্ষা কৰিবৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে মা দুৰ্গাৰ শাৰদীয় দুৰ্গা পূজা পালন কৰিবলৈ মনস্থ ইতিমধ্যে কৰি পেলাইছিলে আৰু সেইকাৰণে আধ্যাত্মিকতা ৰক্ষা কৰি আজি দেৱীৰ অৰ্চন বন্দন আজি ইয়াতে হৈছে। আৰু ময়ো এই অঞ্চলৰ ৰাইজ তথা গহপুৰবাসী ৰাইজৰ কাৰণে আশীৰ্বাদ বিচাৰি মাৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে পুৱা ভাগত কৰিছোঁ আৰু তেখেতৰ আত্মা য'তে আছে ত'তে শান্তিত থাকিবৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। লগতে গহপুৰবাসী ৰাইজলৈ আজি আমাৰ ককিলাত অনুষ্ঠিত হোৱা এই বৃহত্তৰ বিজয়পুৰ গাঁৱত অনুষ্ঠিত হোৱা এই দুৰ্গা পূজাখনে যাতে সকলোৰে মংগল কামনা কৰে, সকলোৰে শ্ৰীবৃদ্ধি আগবঢ়াই লৈ যাব পাৰে, আয়ুস ৰেখা আৰু যাতে বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে সকলো স্থানীয় ৰাইজৰ হৈ মই ইয়াতে মা দুৰ্গাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰিছোঁ। মা দুৰ্গাই যাতে সকলোকে আশীৰ্বাদ কৰে আৰু আহিবলগীয়া দিনবিলাক যাতে সকলোৰে ঘৰ যাতে হাঁহিৰে পৰিপূৰ্ণ হয়, আনন্দ হয়, আমি সকলোৱে শান্তি সম্প্ৰীতিৰে মিলি এখন সৰ্বাংগ সুন্দৰ গহপুৰ নিৰ্মাণ কৰিবৰ কাৰণে মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰিছোঁ।